নমস্কাৰ দেখুৱাই যিটো এটা বুকে কিনি আছিছ কথাখনক আজি মোৰ চেনেললৈ স্বাগতম জনাইছোঁ মই লগত যাব ওলাইছোঁ কি কৰোঁ গতিকে চব কথাখানে আমাৰ আজিৰ ভিডিঅ' স্বল্পখানে দৰকাৰী গতিকে চব মাছখানৰ প্ৰস্তুত হৈছে যদিও কোনো কথা নাই গতিকে চাওঁ গতিকে যি কি নহওক আমি আহি পেলাং কি কয় গ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উঠিলং বৰ্তমান গতিকে ৰাষ্ট্ৰীয় ঘাইপথত উঠিলং গতিকে ক'ত যাং কি কৰোঁ গতিকে চব দেখি আছোঁ ভাল কৰে একচুৱেলি মই দেখাব খুজি আছোঁ আমাৰ যিগো বঙাইগাঁৱৰ মাজেদি যায় যিগো টুনিয়া নদী ওৰে ষ্টাৰ্ট ক'ৰ পৰা হৈছিল নদী গোটেৰে আৰু কোনখিনি জেগাৰ পৰা ষ্টাৰ্ট হৈছিল কি হৈছিল এইখিনিখিনি মই দেখাব চেষ্টা কৰোঁ গতিকে আৰু একচুৱেলি ইগো বস্তুটো আহিছিল বঙাইগাঁও ৰিফাইনাৰীৰ ভিতৰৰ পৰা বঙাইগাঁও ৰিফাইনাৰীৰ ভিতৰৰ পৰা আহিছে যদিও মই ৰিফাইনাৰীৰ ভিতৰত সোমাব নাপাৰোঁ কাৰণ ৰিফাইনাৰীৰ ভিতৰত সোমালে এক্সট্ৰা পাছ লাগে গতিকে মই মেইন ৰাস্তাৰ পৰা কিবা অলপ দেখাব চেষ্টা কৰোঁ কি পাৰোঁ গতিকে চাই থাক আমি আহি পালোঁ এই গোটেই এইগিটি দেখিছোঁ যে এইগিটিৰ পৰা ষ্টাৰ্ট হৈছে টুনিয়া নদী আমাৰ যিগো বঙাইগাঁৱৰ মাজেদি মানে বৈ যোৱা পৰিছে চাম্পা নদীত এই টুনিয়া নদী এৰে পৰা ষ্টাৰ্ট হৈছিল গতিকে মই একবাৰ পাছফালে কেমেৰা কৰি তেতিয়া দেখাব চেষ্টা কৰোঁ এৰে প্ৰায় সৃষ্টি হৈছিল টুনিয়া নদী কত যুগ ধৰিয়া চলিয়া আছে এই টুনিয়া নদীও এতিয়া বিশেষ কৰি এইখিনি জেগাৰ পৰা এইগিটি জেগা দেখিছোঁ যে এতিয়া বোলে কোনোবাখিনিতে আছে কিবা কয় ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্ট এটা আছে মই দাচ নাপাওঁ কোনগো হয় এইখিনিতে হ'ব লাগে বিশেষ কৰি ৰাতি তামাম মজা লাগে চাৰিওফালে লাইট থাকে যে আচলতে এই নদীগড় ৰিফাইনাৰীগড় নাহাৰ আগৰ পৰাই আছিল ৰিফাইনাৰীগড় অহাৰ পাছত মানে এই মেইন সংখ্যাক মানে যিখিনি জেগাৰ পৰা সৃষ্টি হৈছিল সেই জেগাখিনিৰ নাম হৈছে সেই জেগাখিনিৰ নাম ভেৰভেৰী গতিকে ভেৰভেৰীক মানে ৰিফাইনাৰীক অহাৰ পাছত পাতিব চেষ্টা কৰিছিল বহুত মানে মাটি চাটি দিছিল তথাপি মানে কিছুমান বাতিব পাৰিছে আৰু এইখিনি জেগা বাতিব পৰা নাই এইখিনি জেগা কি কাৰণে বাতিব পৰা নাই এইটো নাজানো ভাল কৰে এইখিনি জেগা বাতিব পৰা নাই ভেৰভেৰীগতেৰ গতিকে এৰে পৰাই মানে কি হয় টুনিয়া নদী এলা বৰ্তমান মানে বৈ আছে আমাৰ এৰে পৰাই গতিকে পানীখিনি গোটেই যাই আছে আমাৰ যিগো মানে কি হয় এইখিনি বঙাইগাঁৱৰ মাজে দিয়া যায় যে বঙাইগাঁৱৰ মাজে দিয়া আৰু চাম্পা ধুবুৰীত সময় নেকি ভাল কৰে নাজানো চাম্পা নদীত যিগো পৰে আমাৰ টুনিয়া নদী বঙাইগাঁৱৰ মাজে দিয়া যায় গতিকে মেইন হেঁকা হৈছে মাথাক মানে আমাৰ ভাষাত মাথাক এই এৰে পৰা গৈছিল বঙাইগাঁও ৰিফাইনাৰীৰ পৰা যে এইখিনি দেখিছোঁ যে এই গেট এংকাখিনি এই তলে দিয়া দিয়ে মেইন এংকা আকৌ পানীখিনি যায় আৰু কি এৰে পৰা গতিকে আজি আৰু বেছি নকওঁ মেইন ৰাস্তাত আছিল কালি একটা ভিডিঅ' বনাইছিলোঁ অল্প কিবা কাৰণে ভিডিঅ' ডিলিট কৰা খাল গতিকে আপোনালোকক আৰু একবাৰ মই চেষ্টা কৰিম বঙাইগাঁও ৰিফাইনাৰীক দেখাবা গতিকে এলা কি কৰিম ঘৰত যাম না কি গতিকে যি কি নহওক কিনকিনীয়া বৰষুণ দিয়া আছে গতিকে এলা মই ঘৰত যাওঁ মাথা চাথা ভিজিলকৈ যদি ভিডিঅ' কৈছে ভাল পাইছোঁ লাইক কৰিবি কমেণ্ট কৰিবি আৰু লগতে যদি নতুন আহিছোঁ মোৰ চেনেলটোত তাহলে ছাবস্ক্ৰাইব কৰিবি টাটা বাই বাই